So নমস্কাৰ বন্ধুসকল তো আজিৰ খবৰটো হৈছে জুবিন গাৰ্গৰ ওপৰত জুবিন গাৰ্গৰ ৰিসেন্টলি চক্ৰপাণী পৰাশৰৰ সৈতে এটা বাৰ্তালাপ কৰে য'ত জুবিন গাৰ্গক কিছু প্ৰশ্ন সুধিছিল প্ৰথম প্ৰশ্নটো আছিল জুবিন গাৰ্গ কেতিয়াবা ডিপ্ৰেছনত পৰিছেনে তাৰ সন্দৰ্ভত জুবিন গাৰ্গেনো কি ক'লে আপোনালোকে এটা সৰু ক্লিপ চাই লওক জুবিন গাৰ্গ কেতিয়াবা ডিপ্ৰেছন আহিছিল নে জীৱনত মোৰ কেতিয়াও নাই কিয় নাহে মানে ডিপ্ৰেছন বোলা বস্তুটোক আঁতৰাই ৰাখে নেকি আজিলৈকে নাহিলে কিন্তু চব মানুহে জীৱনত মই বহুত ফেজ দেখিছোঁ লাইফত বেলেগ বেলেগ বেয়া ফেজ ভাল ফেজ বেয়া ফেজটো বহুত দেখিছোঁ ভালকে আছে আৰু ডিপ্ৰেছিভ মুডটো চাগে মোৰ ক্ৰিয়েশ্যনত গুচি গৈছে সেইটো গান হৈয়ে ওলাই যায় চাগে কেতিয়াবা হৈ কথাত ওলাই যায় গানত ওলাই যায় সৃষ্টিত গাওঁতে ওলাই যায় সেইটো মই সেইকাৰণে ডিষ্টাৰ্ব কৰিব পৰা নাই আৰু 2 নম্বৰ প্ৰশ্নটো আছিল জুবিন গাৰ্গে কেতিয়াবা কাৰোবাৰ পৰা পইচা ধাৰ লৈ পাইছেনে তাৰ সন্দৰ্ভত জুবিন গাৰ্গে কি ক'লে আপোনালোকে এটা সৰু ক্লিপ চাই লওক আপুনি কেতিয়াবা কাৰোবাৰ পৰা পইচা ধাৰলৈ লৈছেনে লৈ থাকে কাপাব পা নহয় লৈ থাকে আমাৰ লগত থকা বুজিছে নহয় আমাৰ তেওঁৰ পিএছ এজনেই হওক তেওঁৰ চালক কথা এটা আছে মই পকেটত পইচা নাৰাখোঁ হয় মোৰ চিকিউৰিটি ওচৰত থাকে মোৰ গাড়ী চলোৱা এজনৰ পাইলটৰ ওচৰত থাকে মোক যেতিয়া দৰকাৰ হয় নহ'লে সিদ্ধাৰ্থৰ ওচৰত থাকে বা ৰিদীপৰ ওচৰত থাকে কৃষাণৰ ওচৰত থাকে সেইকাৰণে মই পাৰ্চটো নলওঁ আগৰ পৰা লোৱা নাই আৰু এতিয়া পইচা ৰখা বন্ধ কৰিলোঁ পইচা নালাগে মোক কি লাগে চবে যদি দিয়েই সেইটো পিছত মিলাই লয় তেওঁলোকে এইকেইটা বোলে 500 টকা হ'ল দিলে সেইটো মিলি গ'ল মিলাই দিলে